আজি মই বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ গাইজ। তো আপোনালোকে চাব পাইছে গাইজ, ইমানেই ফুচকা খালোঁ মোৰ পেটটো ফুটি যাব এতিয়া গাইজ। কি হ'ব এতিয়া গাইজ, পূৰা ফুচকা খাই দিছোঁ, ইমান মানে 100টা ফুচকা খাই দিলোঁ গাইজ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল নিখান্তছ ব্লগ। আপোনালোকে চাইছে নিখান্তছ ব্লগ ইউটিউব চেনেল। চ' গাইজ, আজিৰ ভিডিঅ'টো অলপ ধামাকা হ'বলৈ গৈ আছে, মানে মই কিবা এটা কৰিবলৈ গৈছোঁ, পূৰা ধামাকা হ'ব গৈ আছে গাইজ। তো বৰ্তমান আছে মই ঘৰত, চাব পাৰে এইবোৰ ঘৰত দেখি আছে আপোনালোকে বেকগ্ৰাউণ্ডত। চ' গাইজ, আজি মই ফুচকা বনাবলৈ গৈ আছোঁ। তো ফুচকা মই খাইছোঁ বহুতবাৰ, মই বনাই পোৱা নাই। তো আজি ব'লক আমি ফুচকা বনাই চাওঁ কেনেকুৱা হয়, খাবলৈ কেনেকুৱা লাগে। চ' গাইজ, আজি মই ব'লক আমি ফুচকা বনাম, ব'লক। কৈছোঁ গাইজ, চাব পাৰে এইটো হ'ল ফুচকা, ইয়াত আছে তেতেলী পানী গাইজ। চ' এইখিনি মই মানে চব কমপ্লিট কৰি ল'ম, তাৰপিছত ডাইৰেক্ট আপোনালোকক খাই মেলি দেখাম। मजा नहीं आ रहा है। আজি মই বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ গাইজ। তো আপোনালোকে চাব পাইছে নিখান্তছ ব্লগ ইউটিউব চেনেলত আজি মানে বেলেগতকৈ ফুচকা বনাব গৈ আছে। একো নাজানে তেওঁ ফুচকা বনাবলৈ গৈ আছে, কি হয় চাওঁ আহক। तुमसे ना हो पाएगा। A few moments later. মানে বইল হৈছে চাব পাৰে 95% আলু বইল হোৱা হৈ গৈছে গাইছ। তো তেতেলীখিনি কেনেকুৱা হ'ল চাওঁ। তো চাব পাৰে তেতেলীখিনি কেনেকুৱা হ'ল চাব পাৰে গাইছ, কি হ'ল নাজানো মানে ভালকৈ। তো এইটো হ'ল ওকে তেল আৰু এইকেইটা দিছে ইমান নাজানো বাৰু, চাওঁ কেনেকুৱা হয়। তো আৰু অলপ অলপ বইল হৈ গৈছে, কিমান বইল হ'ল মই হেতাখনে লাগি চাওঁ গাইছ। ব্ৰেকিং নিউজ, আলুখিনি মানে সিজাই নাই। এইখিনি বইল হোৱালৈকে পিঁয়াজটো কাটি লওক, এনেকুৱা থাকে যাওক কেঁচা থাকে। এইকেইটা আমি ইয়াত দি দিম, তেলটো গৰম হ'লে গাইছ। প্ৰথমে অলপ তেল দি টেষ্ট কৰোঁ হয়নে নহয় গাইছ। ইয়াক এতিয়া দি দিম গাইছ, চাব ৰ'ব তেলটো গৰমেই হোৱা নাই, ডাঙৰ হয় গাইছ, লাহে লাহে ডাঙৰ হৈ আছে চাব পাৰে গাইছ। তো ছাকচেছফুল আমি ফুচকা বনোৱা। তোমাৰ এখন হেতা লাগিব, হেতাখন আনি লওঁ গাইছ। দিছ ইজ হেতা তিতি আছে চাব পাৰে গাইছ। ফুচকা ৰেডি, ফুচকাটো ৰেডি হৈ গিয়া গাইছ। গোটেইখিনি বনাই লওঁ গাইছ, তাৰপিছত লগ পাইছোঁ। বম ঢকা দিছে, কিছুমানটো সৰু হৈছে, কিছুমানে ডাঙৰ হৈছে চাব পাৰে গাইছ। বনাই ৰেডি হৈ গ'ল চাব পাৰে। তো ঢকা দিছোঁ, এইটো বনিছে ডাঙৰ, এইটো বনিছে সৰু চাব পাৰে। ঢকা দিলে বৰ বেয়া ঢকা দিছে, এই লাভেই হৈ খালে, এই বেয়া ঢকা দিলে গাইছ। এইটো অলপমান সিজিব পাৰে, এই কৰে দিয়া তাৰ ভিতৰত অকল এটা বেয়া হ'ল চাব পাৰে। এইটো ৰদি গ'ল মানে গোটেইটো। টেষ্ট কৰি চাওঁ এনেকৈ, মানে একো মাল চাল নভৰোৱাকৈ। তো আলুটো বইলেই নহৈছিলে চাব পাৰে, इसको टेस्ट करके देखते हैं गाइस। চাব পাৰে এইবোৰ হৈ গ'ল, চাব পাৰে এইবোৰ ডাঙৰ ডাঙৰ হৈ গৈছে গাইছ। গাইছ, ফুচকা বনাই ৰেডি হৈ গ'ল চাব পাৰে গাইছ। এতিয়া মই টেষ্টটো কৰি লওঁ তো কেনেকুৱা লাগিছে। ইয়াত আলুটো ভৰাই দিলোঁ, ফুচকাটো ভাঙি লৈ এতিয়া তেতেলী পানীখিনি ভৰাই লওঁ গাইছ। তাৰপিছত খাই চাওঁ কেনেকুৱা টেষ্ট লাগে। তো মই ভিডিঅ'টো ভইচ অভাৰ কৰি আছোঁ, তাৰ মাতটো মানে নাহিলে গাইছ। দিয়া কৈছোঁ খাই বম মজা লাগিছে খাই, নিজে বনাইছোঁ কিন্তু নিজে টেষ্ট কৰি চাইছোঁ, একদম মজা লাগিছে গাইছ, একদম পূৰা নেক্সট লেভেল লাগিছে। আৰু খাই লওঁ কেইটামান, তাৰপিছত চাই থাকক। আৰু এটা খাবলৈ লৈছোঁ, মালটো ভৰাই দিলোঁ, আলু পিটিকা কৰি লৈছোঁ, তাত ভৰাই লৈছোঁ। আলু পিটিকাখিনি ভৰাই দিলোঁ, তাৰপিছত তেতেলী পানী লৈ লৈছোঁ, খাই লওঁ ৰ'ব গাইছ। বহুত টেষ্টি লাগিছে গাইছ খাই আছোঁ, বৰ মজা লাগিছে এইটো। আৰু এটা খাই চাওঁ গাইছ। আজি চেলেঞ্জটো অকলে কৰি আছোঁ গাইছ, কৰিবলৈ কোনো নাই, এতিয়া ৰাতি হ'ল নাই সেইকাৰণে কোনো নাই গাইছ। তো অকলে খাই চাইছোঁ। তো আপোনালোকক যদি চেলেঞ্জ লাগে, ফুচকা চেলেঞ্জ, আপোনালোকে কমেণ্ট কৰিব ফুচকা চেলেঞ্জ লাগে বুলি। তো মানে বম তামাম লাগিলে ফুচকা চেলেঞ্জ বুলি কমেণ্ট কৰি দিব যদি আপোনালোকৰ ফুচকা চেলেঞ্জ ভিডিঅ'। গাইছ এইটো আপোনালোকে খাই লওক গাইছ। আৰু এটা খাওঁ আৰু নাখাওঁ, বহুত খাই 10-20টামান খালোঁ গাইছ। এইটো খাই লওক
না গাছ আগে খাই দিওঁ ইমানে আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু কমেণ্ট কৰি জনাব আৰু যদি কিবা চিনাকি মানে এবাৰ অকলে নহয় ডাবল পাৰ্ট 2 পাৰ্ট ডাবল ধমাকা